নমস্কাৰ টেকনলজি ষ্ট্ৰীমৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। তো হেল্ল' গাইজ, আই এম পিকে এণ্ড ইউ আৰ ৱাচিং টেকনো এণ্ড ইনফো ৱৰ্ল্ড ইউটিউব চেনেল। চ' আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, বৰ্তমান স্মাৰ্টফোনৰ মাৰ্কেটত এনেকুৱা এটা কম্পিটিশ্যন হৈছে যে প্ৰায় প্ৰতিটো মাহতে এটা নতুন নতুন স্মাৰ্টফোন লঞ্চ হৈ থাকে। স্মাৰ্টফোন মানে হৈছে এণ্ড্ৰইড ফোন, যিটো আমি ব্যৱহাৰ কৰি থাকোঁ হাতে হাতে সকলোৱে। চ' ইমান বেছি কম্পিটিশ্যন আৰু মাৰ্কেটত ইমান বেছি প্ৰডাক্ট ওলাই থাকে, ইমান বেছি মোবাইল আহি থাকে ঘনে ঘনে। চ' আমি কি হওঁ, যেতিয়া নতুন মোবাইল এটা কিনিবলৈ যাওঁ তেতিয়া আমি কি মোবাইল ল'লে আমাৰ ভাল হ'ব, আমাৰ হাতত থকা পইচাখিনিৰ ভিতৰত আমি কনফিউজ হৈ যাওঁ যে কোনটো মোবাইল কিনিলে, ধৰক 10,000 টকাত লৈ কিনিব গৈছোঁ, 10,000 টকাৰ ভিতৰত কোনটো মোবাইল কিনিলে আমাৰ কাৰণে ভাল হ'ব, আমি কনফিউজ হৈ যাওঁ বা আপুনি হয়তো কনফিউজ হৈ যায়। চ' কি কৰিব তেতিয়া? ডিচিশ্যনটোতো আপুনিও ল'ব লাগিব ন, কোনটো মোবাইল কিনিব। চ' তেতিয়া কি হয়, আমাক দোকানী যিটো ভাল বুলি কয় আমি সেইটো কিনিব বিচাৰোঁ। কিন্তু আজি গাইজ আপোনালোকক মই কেইটামান এনেকুৱা টিপছৰ কথা ক'ম মোবাইল কিনিব যোৱাৰ ক্ষেত্ৰত, যিকেইটা যদি আপোনালোকে ফ'ল' কৰে হয়তো নেক্সট টাইম আপুনি যদি মোবাইল কিনিব যায় বা মোবাইলটো নতুন মোবাইল কিনিম বুলি ভাবি আছে, তেতিয়া নিশ্চয় আপোনালোকৰ পচন্দ অনুযায়ী যিখিনি আপোনালোকৰ বাজেটৰ ভিতৰত কাভাৰ কৰে, সেই বাজেটখিনিৰে আপুনি এটা বেষ্ট বেটাৰ কোৱালিটিৰ মোবাইল কিনিব পাৰিব বুলি মই ভাবোঁ। চ' আজি ভিডিঅ'টোত মই এইটোৱে ক'ব বিচাৰিছোঁ, যদি আপুনি এটা নতুন মোবাইল কিনিব বিচাৰে দোকানৰ পৰা, সেই মোবাইলটো কিনাৰ আগত আপুনি কি কি চাব? নিশ্চয় কিবা কিবি মোবাইলটোত চাব লাগিব, যাৰ ওপৰত ভিত্তি কৰি আপুনি সেই মোবাইলটো আপোনাৰ হাতত থকা পইচাখিনিৰ ভিতৰত বেটাৰ হোৱাকৈ বা বেষ্ট এটা মোবাইল ফোন পোৱাকৈ আপুনি কিনিব বিচাৰিব। চ' আপুনি যদি এটা নতুন মোবাইল ফোন কিনিব বিচাৰে, আপুনি যদি ভাবে এই মোবাইলটো মই বহু বছৰলৈ চলাই থাকিব বিচাৰোঁ বা লং টাইম আপুনি ডিউৰেবিলিটি বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? প্ৰথম চাব লাগিব সেই মোবাইলটোৰ বিল্ড কোৱালিটি, অৰ্থাৎ মোবাইলটো কিহেৰে বনাইছে। আমি বিল্ড কোৱালিটি যদি চাব যায়, আপোনালোকে তিনি ধৰণৰ বিল্ড কোৱালিটি বৰ্তমান মাৰ্কেটত দেখা পাব। তাৰ ভিতৰত এটা হ'ল প্লাষ্টিক বা যিটো পলিকাৰ্বনেট বুলিও কোৱা হয়। 2 নম্বৰত আহে আপোনালোকৰ গ্লাছ বডি থাকে, আৰু 3 নম্বৰত আহে মেটেল বডি। চাওক, ইয়াৰে গোটেইকেইটাৰে কিছুমান ভাল দিশ আছে আৰু কিছুমান বেয়া দিশ আছে। আপুনি যদি চাব যায় প্লাষ্টিক বা যিটো পলিকাৰ্বনেট বুলি কোৱা হয়, এইটো কি হয়, পৰিলে সহজে ভাঙি নাযায়। এইটো এটা ইয়াৰ ভাল বৈশিষ্ট্য। যিটো প্লাষ্টিক বডি হয়, এইটো পৰিলে সোনকালে ভাঙি নাযায়, কিন্তু ইয়াত ক্ৰাছ বা ধূলি বালি সোমোৱাৰ চান্স বেছি থাকে। ক্ৰাছ মানে আপোনালোকে জানে নিশ্চয়, এনেকুৱা আঁচ পৰি যায় যিবিলাক, সেইবিলাক পৰাৰ চান্স বেছি থাকে। আৰু যদি আপোনালোকে চাব যায় গ্লাছ বডি কি হয়, সহজে ক্ৰাছ বা ধূলি বালি ইয়াত সোমোৱাৰ চান্স নাথাকে, কিন্তু যদি আপোনাৰ হাতৰ পৰা কেতিয়াবা পৰি যায় বা ক'ৰবাত কেতিয়াবা পৰি গ'লে এইটো সহজে ভঙাৰ চান্স বেছি থাকে। তাৰপিছত যদি আপোনালোকে চাব যায় মেটেল বডি, চেমচাঙৰ বিভিন্ন মডেল আছে বা অন্য মোবাইলৰ বিভিন্ন মডেলত আপোনালোকে দেখিছে মেটেল বডি আহি এটা চিলভাৰ কালাৰৰ বা গল্ডেন কালাৰৰ থাকে কিছুমান মেটেল বডিবোৰ। চাব যায় এই মেটেল বডিবোৰত আপোনাৰ ক্ৰাছো নপৰে, ধূলি বালিও নোসোমায় বা ধৰক সোনকালে ভাঙিও নাযায়। কিন্তু ইয়াত চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কথাটো হ'ল, যেতিয়া আপুনি মোবাইলটো ইউজ কৰিব, হেভি টাচ কৰিব, ইণ্টাৰনেট কৰিব বা গেম খেলি থাকিব, তেতিয়া কি হয়, ই সোনকালে হিট প্ৰডিউচ কৰে, আৰু যেতিয়া হিট প্ৰডিউচ কৰে কি হয়, মোবাইলটো সোনকালে গৰম হৈ যায়। চ' আপোনালোকে যদি কিনিব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক ক'ব বিচাৰোঁ, যিটো প্লাষ্টিক বা পলিকাৰ্বনেট বডি আৰু গ্লাছ বডি যিকেইটা মোবাইল আছে, বৰ্তমান যিবিলাক মডেলৰ মোবাইল আহি আছে, এই দুটা মডেলৰ মোবাইলে বেছি বিক্ৰী হোৱা দেখা গৈছে মাৰ্কেটত। চ' আপোনালোকৰ যদি বিচাৰে, যিহেতু আমি বেক কাভাৰ ইউজ কৰোঁ, গ্লাছ বডি হ'লেও যিহেতু আমি বেক কাভাৰ ইউজ কৰোঁ সকলোৱে, চ' গ্লাছ বডি, প্লাষ্টিক বডি আপোনালোকে চইচ কৰিব পাৰে যদি এটা নতুন মোবাইল কিনিম বুলি ভাবিছে। নেক্সট আহিলে আপোনাৰ ডিছপ্লে। চাওক, ডিছপ্লেৰ ক্ষেত্ৰত বহুত এটা ইম্পৰ্টেণ্ট কথা হ'ল, আজিকালি বজাৰত যিবিলাক মোবাইল ফোন আহে বা নতুন মোবাইল ফোন আহে, বিভিন্ন ধৰণৰ ডিছপ্লেত আহে, কিন্তু আমি নাজানো আচলতে কোনটো ডিছপ্লে ভাল, বা আপোনালোকে গেম খেলিব, ফটো ভিডিঅ' যেতিয়া চাব বা শ্বুট কৰিব, কোনটো ডিছপ্লে কোৱালিটিত আপোনালোকৰ ভিডিঅ' কোৱালিটি বা ইমেজ কোৱালিটি আপোনালোকৰ বেছি বেটাৰ কোৱালিটি দেখিবলৈ পাব। চ' ইয়াৰ ভিতৰত যদি আপোনালোকক ক'ব যাওঁ, বিভিন্ন ধৰণৰ ডিছপ্লে বজাৰত মোবাইল পোৱা যায়, বিভিন্ন ধৰণৰ ডিছপ্লে, কিন্তু আমি নাজানো। ইয়াৰ ভিতৰত বৰ্তমান সময়ৰ চবতকৈ বেছি বেষ্ট আৰু পপুলাৰ ডিছপ্লেটো হ'ল IPS LCD স্ক্ৰীন।
সো IPS LCD স্ক্ৰীন এটা বহুত ধুনীয়া আৰু বহুত বেটাৰ কোৱালিটিৰ ডিসপ্লে হয় যদি আপোনালোকে 10,000 টকাৰ পৰা 15,000 টকাৰ মোবাইল কিনিম বুলি ভাবি আছে নিশ্চয় দোকানত গৈ এই কোৱালিটি ডিসপ্লে হয় নে নহয় হেটো চেক কৰিব আৰু যদি এইটো কোৱালিটি ডিসপ্লে কিনে মই আপোনালোকক কথা দিব পাৰো এটা ধুনীয়া বেটাৰ কোৱালিটি ভিডিও ফুটেজ বা ইমেজৰ ফটোৰ আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আহিলে ৰিজল্যুশন তো আপোনালোকে জানে বিভিন্ন ধৰণৰ ৰিজল্যুশন আহে মোবাইলবোৰ ৰিজল্যুশন বা সাইজ বুলি ক'লো আপোনালোকে বুজি পাব নিশ্চয় যদি আপুনি এটা 10,000 টকাৰ ভিতৰত মোবাইলটো কিনিব বিচাৰে তেতিয়া হলে নিশ্চয় আপোনালোকে 720p বা ফুল HD নহয় HD প্লাস আপোনালোকে ৰিজল্যুশনৰ মোবাইল কিনিব পাৰে 720p HD প্লাস আৰু যদি আপুনি 10,000 টকাৰ ওপৰৰ মোবাইল 15-20,000 টকাৰ ভিতৰত কিনিব বিচাৰে তেতিয়া হলে আপোনালোকে নিশ্চয় ফুল HD প্লাস বা 1080p ৰিজল্যুশনৰ মোবাইল বিচাৰক দোকানত কাৰণ 15,000 টকাৰ ভিতৰত যিবিলাক মোবাইল আছে সকলো মোবাইলতে বৰ্তমান যিকিটা ভাল প্ৰডাক্ট আছে মাৰ্কেটত 1080p ৰিজল্যুশন আৰু ফুল HD প্লাস ফিচাৰ্স থকাটো আপোনাৰ কাৰণে বহুত বেটাৰ হ'ব আৰু যদি তাতকৈ কম আনে আপোনাৰ কাৰণে এটো এটা বহুত লস হ'ব 10,000 টকাৰ ওপৰত যদি আপুনি কিনিব বিচাৰে তাৰ পিছত বহুত বেছি ইম্পৰ্টেন্ট কথাটো হল ক্যামেৰা চাও ক্যামেৰা ক্ষেত্ৰত আমি বহুতে ভাবো কি যেতিয়া বেছি মেগাপিক্সেল হয় ধৰক 30 মেগাপিক্সেল 36 মেগাপিক্সেল 40 মেগাপিক্সেল লৈ আহে বা 40 50 60 লৈ আহিছে বৰ্তমান আমি ভাবো কি যিমানে বেছি মেগাপিক্সেলৰ ক্যামেৰা হয় সিমানে আমাৰ ফটো কোৱালিটি বা ভিডিও কোৱালিটি বেছি বেটাৰ পাম বহুত বেছি ভাল কোৱালিটিৰ ফটো ভিডিও পাম আমি মেগাপিক্সেল বেছি হোৱা মানে কিন্তু হেইটো একেবাৰে নহয় একেবাৰে হেইটো মিছা কথা ক্যামেৰাৰ কোৱালিটি বা ভিডিওৰ কোৱালিটি ফটোৰ কোৱালিটি তো ডিপেন্ড কৰে আপোনাৰ ক্যামেৰাত থকা সেন্সৰটোৰ ওপৰত সো সেন্সৰটো যদি এটা ভাল কোৱালিটিৰ বেটাৰ কোৱালিটিৰ সেন্সৰ থাকে আপোনালোকৰ মোবাইলৰ তেতিয়া হলে আপোনালোকে হেইটো 12 মেগাপিক্সেলৰ হওক বা 60 মেগাপিক্সেলৰ হওক আপোনালোকে এটা বেটাৰ কোৱালিটি ফটো বা ভিডিও লাভ কৰিব পাৰিব সো তাৰ কাৰণে যদি আপুনি সেন্সৰৰ কথা ক'ব যায় তেতিয়া হলে বৰ্তমান মাৰ্কেটত বিভিন্ন ধৰণৰ সেন্সৰৰ ক্যামেৰা দিছে আৰু যদি আপুনি বিশেষকৈ ভিডিও বনাই বা ফটোগ্ৰাফি কৰি ভাল পায় মেইনলি ক্যামেৰাৰ কাৰণে মোবাইলটো কিনিব বিচাৰিছে তেতিয়া হলে মই আপোনালোকক ক'ব বিচাৰো Sony এটা বহুত পপুলাৰ এটা নহয় একচুয়ালি দুটাই হয় Sony বহুত পপুলাৰ দুটা বৰ্তমান মাৰ্কেটত চলি আছে Sony IMX 519 আৰু Sony IMX 586 সো Sony IMX 519 আৰু Sony IMX 586 এই দুটা সেন্সৰ থকা মোবাইল আপোনালোকে সিলেক্ট কৰক যদি ভাবিছে ক্যামেৰা আৰু ভিডিওৰ কাৰণে আপোনাৰ বেছি দৰকাৰ মোবাইলটো কিনাৰ ক্ষেত্ৰত তাৰ পিছত ক্যামেৰা আৰু বিভিন্ন ধৰণৰ ফেসিলিটি দিছে আজিকালি আপোনালোকে জানে নিশ্চয় ইউজ কৰিছে নাইট মুড বা লো লাইট কন্ডিশনৰ যেটো ফিচাৰ্স হয় এইবিলাক আপোনালোকে চেক কৰিব পাৰে কাৰণ বিভিন্ন ধৰণৰ লো লাইট কন্ডিশনত আমি ফটো শুট কৰিব হয় তেতিয়া হলে খুবেই দৰকাৰ হয় তাৰ পিছত আহিলে EIS ইলেক্ট্ৰনিক ইমেজ ষ্টেবিলাইজেশন চাও যেতিয়া আপুনি এটা ব্লগ বনাব বা কৰবাত যাই থকা অৱস্থাত মুভিং অৱস্থাত বা ৰানিং অৱস্থাত ভিডিও এটা বনাব কি হয় ভিডিওটো লৰি থাকে বা জকাৰি থকা জড়িত লাগে মানে লৰি থাকে ষ্টেবল নহয় তেতিয়া কি হয় এনেকুৱা এটা অপচন আছে EIS যেটো কোৱা হয় ইলেক্ট্ৰনিক ইমেজ ষ্টেবিলাইজেশন এই অপচনটোৰ দ্বাৰা আপোনালোকে যেতিয়া মুভিং অৱস্থাত ভিডিওটো শুট কৰিব তেতিয়া কি কৰিব পাৰে ভিডিওৰ যেটো শুট হে শুটটো ষ্টেবল বা স্থিৰ কৰিব পাৰে যাৰ দ্বাৰা আপোনালোকে এটা বেটাৰ কোৱালিটি লাভ কৰিব পাৰে আপোনালোকৰ ভিডিও বা ফটোৰ ক্ষেত্ৰত তাৰ পিছত আহিলে প্ৰসেসৰ চাওক আপোনালোকৰ মোবাইলৰ মই মোবাইল বুলি কৈছো কম্পিউটাৰৰ ক্ষেত্ৰতে হয় এটো সবতকৈ বেছি ইম্পৰ্টেন্ট বা ব্ৰেইন বুলি যাক ক'ব পাৰো হেইটো হল মোবাইলটোৰ প্ৰসেসৰ যদি ভাল হয় আপোনাৰ গোটেই মোবাইলটোৰে ওভাৰঅল কোৱালিটিটো এটা বেটাৰ কোৱালিটি লাভ কৰিব আৰু যদি প্ৰসেসৰ বেয়া হয় বহুত দিঘৰ পৰা মোবাইলটো চলোৱাৰ ক্ষেত্ৰত বা ইউজ কৰাৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি প্ৰবলেমৰ সন্মুখীন হ'ব চাওক প্ৰসেসৰটো এনেকুৱা যদি আপোনাৰ মোবাইলত থকা প্ৰসেসৰটো ভাল কোৱালিটিৰ প্ৰসেসৰ হয় তেতিয়া কি হ'ব আপোনালোকে বিভিন্ন টাইমত গেম খেলে ইন্টাৰনেট ইউজ কৰে বা হেভি টাস্ক আমি বিভিন্ন ধৰণৰ এপস ইউজ কৰে তেতিয়া কি হ'ব সেই এপসবোৰ হয়তো ব্যৱহাৰ কৰি থাকোতে গেমটো খেলি থকাৰ টাইমত বা ইন্টাৰনেট চলাই থকা টাইমত স্লো মাৰিব কেতিয়াবা হয়তো ফ্ৰেম ড্ৰপ হ'ব বা কেতিয়াবা কি হ'ব হ্যাং মাৰি যাব পাৰে ঘনে বহুত মোবাইল এনেকুৱা আছে হেভি ইন্টাৰনেট ইউজ কৰিলে বা হেভি গেম খেলিলে ঘনে হ্যাং মাৰে সো এই প্ৰবলেমটোৰ পৰা আপুনি দূৰত থাকিব পাৰিব যদিহে আপোনাৰ প্ৰসেসৰটো বহুত ভাল কোৱালিটিৰ হয়
আৰু প্ৰচেছৰৰ যদি কোৱালিটিৰ কথা চাব যে আপোনালোকে বৰ্তমান মাৰ্কেটত সবতকৈ বেছি পপুলাৰ আৰু বেটাৰ কোৱালিটিৰ প্ৰচেছৰ চলি আছে কেইটামান, সেই কেইটাৰ ভিতৰত আপোনালোকে লোৱাটো খুবেই প্ৰয়োজন যদিহে আপোনালোকে 10-15 হাজাৰ টকাৰ ভিতৰত এটা মোবাইল কিনিব বিচাৰে। সো আপোনালোকক মই ক'ব বিচাৰোঁ কোৱালকম স্নেপড্ৰেগন 8 প্ৰচেছৰ আছে, খুব পপুলাৰ প্ৰচেছৰ চলি আছে মাৰ্কেটত, আৰু তাৰ পিছতে আহিছে মিডিয়াটেকৰ প্ৰচেছৰ। যদি আপোনালোকে কোৱালকমৰ চাব যায়, কোৱালকমৰ চাব গ'লে আপোনালোকে তাতে পাব বৰ্তমান সবতকৈ বেছি জনপ্ৰিয় আৰু বৰ্তমান মাৰ্কেটত চলি থকা স্নেপড্ৰেগন 675 আৰু স্নেপড্ৰেগন 710। সো এই দুটা প্ৰচেছৰ আপোনালোকে যদি এটা 10,000 পৰা 15,000 টকাৰ ভিতৰত মোবাইল কিনিব বিচাৰে নিশ্চয় এই দুটা প্ৰচেছৰ বিচাৰিব এটা বেটাৰ কোৱালিটিৰ ফিচাৰ্স বা ফেচিলিটি লাভ কৰাৰ কাৰণে। তাৰপিছত আহিলে মিডিয়াটেক। চাওক মিডিয়াটেকো এটা বহুত বেছি জনপ্ৰিয় প্ৰচেছৰ হয়, বৰ্তমান চলি আছে মাৰ্কেটত। যদি মিডিয়াটেকৰ প্ৰচেছৰ থাকে মোবাইলটোত আপোনালোকে চেক কৰিব সেই মিডিয়াটেকৰ প্ৰচেছৰ কেইটাৰ ভিতৰত মিডিয়াটেক হেলিঅ P60 নাইবা মিডিয়াটেক হেলিঅ P70 এই দুটাৰ কোনটো প্ৰচেছৰ আপোনাৰ মোবাইলটোত সন্নিৱিষ্ট হৈ আছে। মিডিয়াটেক হেলিঅ P60 এটা বহুত ভাল কোৱালিটিৰ বেটাৰ কোৱালিটিৰ প্ৰচেছৰ হয়, বা মিডিয়াটেক হেলিঅ P70 এটা বহুত বেছি ভাল কোৱালিটিৰ প্ৰচেছৰ হয়, যিটোৰ দ্বাৰা আপোনালোকে গেম খেলা টাইমত, ইণ্টাৰনেট ইউজ কৰা টাইমত বা যিকোনো ধৰণৰ এপছ বা হেভি টাস্ক কৰি থকাৰ সময়ত মোবাইলটোত কেতিয়াও স্লো হওক, ফ্ৰেম ড্ৰপ হওক, হেং মৰাৰ এইবিলাক প্ৰব্লেম নেপাব। তাৰপিছত আহিলে আপোনালোকৰ ৰেম বা ৰম। চাওক ৰেমৰ ক্ষেত্ৰত মই আপোনালোকক ৰিকমেণ্ড কৰিব বিচাৰোঁ, বৰ্তমান 4G চলি আছে, চবতে 4G সকলে মোবাইলত 4G ইউজ কৰে। সো এই 4G যিহেতু ইউজ কৰোঁ আমাৰ ডাটাৰ আমাৰ ৰেঞ্জবিলাকো বহুত বেছি থাকে বা বহুত বেছি আমাৰ ডাটাৰ প্ৰয়োজন হয়। সো আপুনি কি কৰিব পাৰে, বৰ্তমান যদি আপুনি 10,000 পৰা 15,000 টকাৰ মোবাইল এটা কিনিব বিচাৰে মই আপোনালোকক ক'ব বিচাৰোঁ অতি কমেও 4GB ৰেমৰ যদি এটা মোবাইল কিনে তেন্তে আপোনালোকৰ কাৰণে বা আপোনালোকৰ ফিউচাৰ ইউজৰ কাৰণে বেটাৰ হ'ব বুলি মই ভাবোঁ। তাৰপিছত আহিলে ষ্ট'ৰেজ কেপাচিটি। চাওক ষ্ট'ৰেজ কেপাচিটিটো আপোনাৰ নিজৰ পচন্দৰ ওপৰত, আপুনি যিমান দৰকাৰ আপোনাক সেইখিনিৰ ওপৰত আপুনি বিচাৰিব পাৰে, কিন্তু তাতে এটা কথা থাকে SD কাৰ্ড বা মেমৰি কাৰ্ড। সো মেমৰি কাৰ্ডটো আপোনালোকে চাই ল'ব, মেমৰি কাৰ্ড কিছুমান স্মাৰ্টফোনত ছাপোৰ্ট নকৰে আৰু কিছুমানত ছাপোৰ্ট কৰে। ছাপোৰ্ট কৰাৰ সুবিধা এইটোৱে, মেমৰি কাৰ্ডটো আপোনালোকে ইনষ্টল কৰি পেলাই বা ভৰাই পেলাই আপোনালোকৰ ষ্ট'ৰেজ কেপাচিটি বঢ়াব পাৰে, আপোনালোকৰ যিখিনি দৰকাৰ তাতকৈ বঢ়াব পাৰে। সো এইটো এটা সুবিধা, এইটো আপোনালোকে চেক কৰিব। আৰু লাষ্টলি সবতকৈ ইম্পৰ্টেণ্ট কথা এটা হ'ল বেটেৰী। চাওক বেটেৰী ক্ষেত্ৰত যদি আপোনালোকে ইণ্টাৰনেট ইউজ কৰে, ফটোশ্বুট কৰে, ভিডিঅ' কৰে, গেম খেলে বা হেভি টাস্ক প্ৰায় ইউজ কৰি থকা যায় মোবাইলটো, তেনেকুৱা ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰোঁ বৰ্তমানৰ সময়ত যদিহে 10-15 হাজাৰ টকাৰ ভিতৰত আপোনালোকে এটা মোবাইল কিনিব বিচাৰিছে অতি কমেও 4000 mAh বেটাৰী থকা মোবাইল এটা কিনক। কাৰণ কি হয় আমি বিভিন্ন ধৰণৰ গেম খেলোঁ, বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ইণ্টাৰনেট ইউজ কৰোঁ, বিভিন্ন অনলাইনৰ কাম মোবাইলত কৰোঁ। সো বহুত বেছি কম কোৱালিটিৰ যদি বেটাৰী কিনে আপোনালোকৰ কাৰণে মই ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লছ হ'ব বুলি ভাবোঁ। সো মই ক'ব বিচাৰোঁ আপোনালোকে অতি কমেও 4000 mAh বেটাৰী থকা মোবাইল আপোনালোকে কিনক। তাৰপিছত আহিলে চাৰ্জাৰ। চাওক বেটাৰী কোৱালিটি যিমানেই বেছি নহওক, যদিহে ইয়াত ফাষ্ট চাৰ্জিং কেপাচিটি নাথাকে বা ফাষ্ট চাৰ্জিং ছাপোৰ্ট নকৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো ধৰক বেটাৰী 5000 mAh, কিন্তু আপোনাৰ ফাষ্ট চাৰ্জিং ছাপোৰ্ট নকৰে মোবাইলত, তেতিয়াহ'লে নিশ্চয় মোবাইলটো ফুল চাৰ্জ কৰোঁতে বা 80-90% চাৰ্জ কৰোঁতে 3 ঘণ্টা 4 ঘণ্টালৈ সময় লাগিব পাৰে বা তাতকৈ বেছি লাগিব পাৰে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে নজৰ দিয়া উচিত যে আপোনাৰ মোবাইলটোত বেটাৰী কোৱালিটি ভাল হোৱাৰ লগতে ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰে নে নকৰে। সো ফাষ্ট চাৰ্জিঙৰ ক্ষেত্ৰত ক'ব পাৰোঁ আপোনালোকে 20 ৱাট বা 10 ৱাট 15 ৱাটৰ যিবিলাক টাইপ চি চাৰ্জাৰ আছে, টাইপ চি চাৰ্জাৰ 3.0 হ'ব পাৰে বা VOOC 3.0 হ'ব পাৰে, এনেকুৱা ধৰণৰ ফাষ্ট চাৰ্জাৰ ছাপোৰ্ট কৰে নে নকৰে। কাৰণ ফাষ্ট চাৰ্জাৰ যেতিয়া ছাপোৰ্ট কৰে আপোনালোকৰ অতি সোনকালে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰতে মোবাইলটো ফুল চাৰ্জ হৈ যাব। আৰু 10-15 হাজাৰ টকাৰ ভিতৰত যদি মোবাইল কিনিব বিচাৰিছে, মই যিখিনি ক'লোঁ আপোনালোকে এইখিনিৰ ওপৰত নিৰ্ভৰ কৰি যদি এটা মোবাইল কিনিব বিচাৰে নিশ্চয় আপোনালোকৰ কাৰণে বেটাৰ হ'ব বুলি মই ভাবোঁ। সো আজি ভিডিঅ'ত এইখিনি ক'ব বিচাৰিছোঁ। আপোনালোকৰ বিভিন্ন ধৰণৰ সময়ত বিভিন্ন আমি নতুন মোবাইল কিনিব যাওঁ, সো বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হওঁ। একচুৱেলি আমি কি হয় নেজানো কোনটো কিনিলে ভাল হ'ব, কোনটো কিনিলে বেয়া হ'ব, কাৰণ আমাৰ এইখিনি নলেজ
নেথাকে চ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এইখিনি জনাবলৈ চেষ্টা কৰিলোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম চাই থাকিব আমাৰ ইউটিউব চেনেল টেকন' ইনফো ৱৰ্ল্ড ধন্যবাদ